From Sada Rise, মই বিশেষভাৱে আপোনালোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠান সফল কৰাৰ নিমিত্তে শ্ৰীমদ গুৰুদেৱ কালীচৰণ বৰ্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ নিমিত্তে আপোনালোকে শ্ৰদ্ধা ভক্তিৰে অনুষ্ঠানত অংশগ্ৰহণ কৰি বহু কষ্ট স্বীকাৰ কৰি যিখিনি মহান মানৱীয় অনুভূতি প্ৰদৰ্শন কৰিলে তাৰ বাবে মই আপোনালোকৰ শ্ৰীচৰণত গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। From Sada Rise, যুগে যুগে এইখন মানৱ সমাজত বিভিন্নগৰাকী মহান মনীষীয়ে জন্মলাভ কৰি আমাৰ জীৱনলৈ পৰিৱৰ্তন সম্ভৱ কৰি তুলিছে, আমাৰ সমাজ সংস্কাৰ কৰিছে, আমাৰ সাংস্কৃতিক ধ্যান ধাৰণাৰ আধ্যাত্মিক উপলব্ধিৰে আমাৰ মানৱ জীৱনটোক সৌন্দৰ্য কৰি তোলাৰ নিমিত্তে উদ্বুদ্ধ কৰি আহিছে। আৰু সেইসকল মহান মনীষী যুগে যুগে অমৰ হৈ আছে। আৰু সেইসকলৰ ভিতৰত অন্যতম হৈছে শ্ৰীমদ গুৰুদেৱ কালীচৰণ বৰ্মা, যিগৰাকী মহান ব্যক্তিয়ে মহান গুৰুৱে তেখেতৰ জীৱন কালত বড়ো সমাজৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ মাজত সামাজিক সংস্কাৰ সম্ভৱ কৰি তুলিছিল। এটা শক্তিশালী মানৱীয় অনুভূতিৰে এখন সমন্বয় সমাজ গঢ় দিয়াৰ নিমিত্তে প্ৰয়াস কৰিছিল। আৰু সেইবাবে আজিও একবিংশ শতিকাত এই 2019 চনত আমি সকলো শ্ৰেণী ৰাইজে তেখেতক আদৰ্শ হিচাপে মনে প্ৰাণে গ্ৰহণ কৰিছোঁ, আদৰ্শ হিচাপে। আৰু তেখেতৰ উদাহৰণ দাঙি ধৰি আমি হাজাৰজনক জীৱনৰ বাটত মানুহ হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ নিমিত্তে উদ্বুদ্ধ কৰিবলৈ সক্ষম হৈছোঁ, উৎসাহিত কৰিবৰ বাবে সক্ষম হৈছোঁ। সেইবাবে মই আজিৰ দিনটোত সমবেত সমূহ ৰাইজৰ ওচৰত এটি বিনম্ৰ আহ্বান মোৰ থাকিব, প্ৰাৰ্থনা থাকিব যে আপোনালোকে সংকল্প ল'ব লাগিব গুৰু কালীচৰণ বৰ্মাৰ বিষয়ে তেখেতৰ জীৱনজোৰা সাধনাৰ সন্দৰ্ভত, তেখেতে আগবঢ়োৱা উল্লেখযোগ্য বৰঙণিৰ সন্দৰ্ভত, তেখেতে লোৱা মহৎ পদক্ষেপৰ সন্দৰ্ভত আপোনালোক প্ৰত্যেকে উঠি অহা ছাত্ৰ ছাত্ৰীসকলক, যুৱক যুৱতীসকলক, নৱপ্ৰজন্মক আপোনালোকে সুস্পষ্ট জ্ঞান দিব লাগিব। তেতিয়াহে আমি কালীচৰণ বৰ্মাক আমাৰ মাজত জীয়াই ৰাখিবলৈ সক্ষম হম। মানুহ জন্ম লাভ কৰে, মানুহ মৃত্যু মুখত পৰে, কিন্তু ভাল কাম যুদি যুদি অসম্ভৱ। আৰু সেইবাবে তেখেতৰ মহৎ কৰ্মৰাজি আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু তেখেতৰ আদৰ্শৰে আমি একবিংশ শতিকাত বৃহত্তৰ অসমীয়া সমাজখনক নিশ্চয় বুকুত দৃঢ়তাৰে আগুৱাই নিয়াৰ নিমিত্তে আজি প্ৰয়াস কৰিছোঁ। কাৰণ অতীতৰ ভাল কামবিলাকক লৈ বৰ্তমানে ভৱিষ্যতৰ সপোন দেখিব লাগিব, সপোন ৰচনা কৰিব লাগিব, পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু বন্ধুত্ব, শ্ৰদ্ধা, ভক্তি, মৰম, স্নেহ, মহান মানৱীয় অনুভূতি, এই কথাবিলাক আমাৰ প্ৰবাদপুৰুষসকলে তেখেতসকলৰ জীৱনজোৰা সাধনাৰ অন্তত আমাৰ বাবে অমৰ বাণী হিচাপে, অমৃত বাণী হিচাপে এৰি গৈছে। এই কথাবিলাক আমি হৃদয়ংগম কৰিব লাগিব। আমাৰ কৰ্মজীৱনত যদি ইয়াক মূল্যাংকন কৰোঁ, মানি চলো সততা নিষ্ঠাৰে, আমি জীৱনত কেতিয়াও বিপদত নাপাওঁ। আমি এটা শান্তি মনৰ অধিকাৰী হ'ম, আমাৰ জীৱন সফল হ'ব। মানুহৰ জীৱনৰ সফলতাৰ মাপকাঠি টকা পইচা, সা সম্পত্তিৰ যদি মূল্যাংকন নহয়, মানুহৰ সফলতাৰ মাপকাঠি সম্পূৰ্ণৰূপে এই ব্যক্তিয়ে জীৱন কালত সমাজৰ বাবে যিখিনি উল্লেখযোগ্য মহৎ কাম কৰি গৈছে, এই কথাবিলাকৰ যোগেদিহে মূল্যাংকন হয়। আৰু আপুনি জীৱনত শান্তি বুজি দিব লগা হ'লে আনৰ বাবে ইতিবাচক দৃষ্টিভংগীৰে চিন্তা কৰিব লাগিব। মানুহে মানুহৰ বাবে মানৱীয় অনুভূতিৰে কাম কৰিব লাগিব। তেতিয়াহে জীৱনৰ বাটত আপুনি শান্তি বুটলিবলৈ সক্ষম হ'ব।
গুৰুসকলে এই বাণী আমাৰ বাবে প্ৰদান কৰি গৈছে। কেৱল আমি ইয়াক গ্ৰহণ কৰিব লাগে, শ্ৰদ্ধা ভক্তিৰে আৰু নিষ্ঠাৰে কৰ্ম জীৱনত পালন কৰিব লাগে। গতিকে আজি শ্ৰীমদ গুৰুদেৱ কালীচৰণ বৰ্মাৰ যি বঁটা 2018, এই বঁটা এনে এগৰাকী মহান ব্যক্তিৰ হাতত অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যিগৰাকীয়ে আজি 95 বছৰ বয়সতো, কিছু সময় আগতে তেখেতৰ বক্তব্য মই শুনি আছো, মোৰ সতীৰ্থ বিধায়কসকল আৰু মন্ত্ৰীসকলৰ সৈতে মই মত বিনিময় কৰিছো। 95 বয়সতো ইমান সজীৱ হৈ আছে তেখেতৰ স্মৃতি। এইবাবে তেখেতে জীৱনজোৰা সাধনাত তেখেতে সফল হৈছে আৰু এই ভিতৰুৱা অঞ্চলত জ্ঞানৰ পোহৰ দিছে। আধ্যাত্মিক চেতনা শক্তিয়ে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় ধাৰা পোৱাবলৈ সক্ষম হৈছে। মই আজি এই শুভক্ষণত পৰম শ্ৰদ্ধাৰ আমাৰ সকলোৰে অতি আদৰৰ আৰু আদৰ্শস্বৰূপ শ্ৰী শ্ৰী হৰে কৃষ্ণ মহন্ত ডাঙৰীয়াৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত যাচিছো। তেখেতে এই বঁটাই তেখেতৰ জীৱনৰ প্ৰথম বঁটা নহয়। ইয়াৰ পূৰ্বতেও তেখেতে ভগৱান বুদ্ধ নেশ্যনেল ফেলোশ্বিপ এৱাৰ্ড, গড়মূৰীয়া পীতাম্বৰ দেৱ গোস্বামী ৰাষ্ট্ৰীয় বঁটা, সুন্দৰদিয়া সত্ৰৰ মাধৱদেৱ বঁটা, ভকত শিৰোমণি উপাধি, অসম সত্ৰ মহাসভাৰ সত্ৰৰত্ন উপাধি, বৰপেটা সত্ৰৰ শাখা সত্ৰৰ সত্ৰভূষণ উপাধিৰে বিভূষিত এগৰাকী মহান ব্যক্তি আজি আমি কালীচৰণ বৰ্মাৰ বঁটা অৰ্পণ কৰাৰ বাবে আজি আমি সকলো আগবাঢ়ি আহিছোঁ। যিগৰাকী মহান ব্যক্তিৰ অৱদানৰ বিষয়ে এই অঞ্চলৰ সকলো মানুহে মৰমে মৰমে উপলব্ধি কৰিছে, অসমীয়া জাতিও উপলব্ধি কৰিছে আৰু তেখেতসকলৰ দৰে মহান ব্যক্তিৰ মহৎ কৰ্মই আজি আমাৰ সমাজখনত একবিংশ শতিকাত ঐক্যবদ্ধ প্ৰচেষ্টাৰে বিশ্বৰ বুকুত নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰাৰ নিমিত্তে আজি উদগনি দিছে। গতিকে সেইবাবে মই তেখেতৰ ওচৰত আন্তৰিকতাৰে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পৰম শ্ৰদ্ধা ৰাইজ, মোৰ আজি ভাল লাগিলে এইখন মঞ্চত কেইবাগৰাকী বিশিষ্ট খেতিয়ক, খেলুৱৈ আৰু বিশিষ্ট সমাজকৰ্মীক আজি সম্বোধনা জনাবৰ পাই মই অত্যন্ত আনন্দিত। এগৰাকী মোক জনালে জৈৱিক ক্ষেত্ৰত জৈৱিক পদ্ধতিৰে কেনেধৰণে উন্নত মানদণ্ডৰ চাহ উৎপাদন কৰি পশ্চিমীয়া ৰাষ্ট্ৰৰ বজাৰ দখল কৰাৰ কথা খন্তেক সময় আগতে মোক জনালে। কিমান আনন্দৰ এই উদাল কৰি এগৰাকী জনালে কল খেতিৰ কথা, আন এগৰাকী জনালে মৎস্য উৎপাদনৰ কথা। এনেধৰণে বিভিন্ন গৰাকীয়ে বিভিন্ন কৰ্মক্ষেত্ৰত জাকত জিলিকা সন্তান হিচাপে অসমৰ বুকুত জিলিকি উঠিছে, ভাৰতবৰ্ষৰ বুকুত জিলিকি উঠিছে। সেই সকলোকে মই আজি বিশেষভাৱে আন্তৰিকতাৰে কৃতজ্ঞতা আৰু শ্ৰদ্ধা আৰু অভিনন্দন জনাইছোঁ। আৰু এখেতসকলে আজি আমাৰ আৰ্থ সামাজিক শক্তিশালী কৰাৰ যাত্ৰাত অগ্ৰণী ভূমিকা পালন কৰিছে। উঠি অহা ডেকা ডেকিৰীসকলে, যুৱক যুৱতীসকলে এতিয়াই মন বান্ধিব লাগে, মন স্থিৰ কৰিব লাগে, শক্তিশালী সংকল্প ল'ব লাগে। আমাৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম 33খন জিলাৰ 330 লক্ষ মানুহৰ এইখন সমাজৰ মাজত বহু দক্ষতা, যোগ্যতা, দৃঢ়তা, নিৰ্ভীকতা, সততা, নিষ্ঠা নিহিত হৈ আছে। এইবিলাক হৈছে আমাৰ মানৱ সম্পদ আৰু ইয়াৰ যোগেদিহে আমি বিশ্ব জয় কৰাৰ নিমিত্তে প্ৰয়াস কৰিব পাৰোঁ। কেৱল আমাৰ একনিষ্ঠ প্ৰচেষ্টা, কঠোৰ পৰিশ্ৰম সাধনাৰ প্ৰয়োজন আৰু সকলো সম্ভৱ। আজি এগৰাকী চাহ খেতিয়কে ওদালগুৰিৰ পৰা আজি আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ডৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। ইয়াতকৈ আনন্দৰ বতৰা অসমৰ ৰাইজৰ বাবে কি থাকিব পাৰে? চৰকাৰী কোনো ধৰণৰ সহযোগিতা নাই। নিজৰ প্ৰচেষ্টা কলৰ খেতি কৰিছে, মাছ উৎপাদন কৰিছে। এনেধৰণে হাজাৰজন আজি খেতিয়কে সমগ্ৰ অসমতে তেখেতসকলে কৃষি খণ্ডত জিলিকি উঠিছে আৰু আমাৰ আৰ্থ সামাজিক দিশটো শক্তিশালী কৰাৰ যাত্ৰাত তেখেতসকলে উল্লেখযোগ্য ভূমিকা পালন কৰিছে।
গতিকে মই বিশ্বাস ৰাখিছোঁ এইখন অসমত বহু প্ৰতিভা আছে কেৱল তেখেতসকলে আত্মবিশ্বাস জগাই তোলাৰ নিমিত্তে আমি সকলোৱে তেখেতসকলক উদগনি দিব লাগিব। আজি এই মঞ্চত সেইবাবে এই ব্যৱস্থা কৰা হৈছে। আজি শ্ৰী শ্ৰী হৰেকৃষ্ণ মহন্ত প্ৰভুৱে তেখেতৰ জীৱনটোৰ সাধনাত যিমানবিলাক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, এই প্ৰত্যাহ্বানৰ নিৰ্ভীকতাৰে দৃঢ়তাৰে প্ৰত্যুত্তৰ দি আজি এইখন সমাজত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ গঢ় দিয়াৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। হাজাৰজন লোকে তেখেতৰ আদৰ্শৰ পৰা অনুপ্ৰাণিত হৈ জীৱনৰ বাটত শান্তি আৰু সফলতা বুটলিবলৈ সক্ষম হৈছে। আৰু তেখেতৰ আদৰ্শকে আগন্তুক দিনত আমি আমাৰ জীৱনৰ মহাশক্তি হিচাপে আমি মানৱীয় অস্ত্ৰ হিচাপে গ্ৰহণ কৰি আমি বিশ্ব জয় কৰাৰ নিমিত্তে আমি ঢাপলি মেলিব লাগিব। গতিকে এইবাবে মই আজি এইখন সভা বিশেষকৈ ইয়াত উপস্থিত থকা প্ৰত্যেকগৰাকী বৰ্ম সমাজৰ পৰম শ্ৰদ্ধাৰ পুৰুষীসকল, ইয়াৰ উপৰিও জ্যেষ্ঠ নাগৰিকসকল, মাতৃ পিতৃসকল আৰু যুৱক যুৱতীসকল, আইসকল, সকলোকে মই আহ্বান জনাইছোঁ যে কালীচৰণ বৰ্ম কথা আপোনালোকে ঘৰত নিশ্চিতভাৱে নিজৰ আত্মীয় স্বজনক, নিজৰ পুত্ৰ কন্যা তেখেতৰ বিষয়ে আপোনালোকে জনাবলৈ চেষ্টা কৰিব। কাৰণ এনেধৰণৰ সভা আমি পতাৰ